এইফালে আমাৰ এখেতে তুলসী পুলি ৰুই আছে। জ্বলাবা নাই? এইফালে বেটাইও মম জ্বলাই। প্ৰথমতে মোৰ ফালৰ পৰা সকলোলৈ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। হেপ্পী দিৱালী। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে নিশ্চয় ভালেই চাগে। আপোনালোকক পুনৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আগতে এটা ভিডিঅ' আছিলে, সেইটো ফাৰ্ষ্ট পাৰ্ট বুলি কৈছিলোঁ, এইটো ছেকেণ্ড পাৰ্ট হ'ব বুলি কৈছিলোঁ যে, সেইটোৱে ভিডিঅ' এইটো। আজি ছেকেণ্ড পাৰ্ট হ'লেও তাৰ 3-4 দিনমানৰ পাছতে এই ভিডিঅ'টো আকৌ বনাইছোঁ। কাতি বিহুতে বনোৱা ভিডিঅ' আছিলে সেইকেইটা, আজি আকৌ বনাইছোঁ। কাতি বিহু সকলোৰে ভালেই গ'ল চাগে, মোৰো ভালেই গ'ল বাৰু। সিমান ভালো নহয়, মই এক্সাম এটা দিছিলোঁ, সেইটো বেয়া হ'ল, সেইকাৰণে মনটো ভাল লাগি থকা নাছিলে। এক্সাম কি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি এক্সাম এটা দিছিলে, ময়ো দিছিলোঁ, তাত কোৱালিফাই নহ'লোঁ, সেইকাৰণে মনটো অকণমান বেয়া লাগিছিলে। ভাবিছিলোঁ ভাল হ'ব বুলি, কিন্তু ভাল নহ'ল আৰু সেইবাবে আৰু এইটোৱে এডমিট আছিলে। সকলোৱে ভাবিব পাৰে কেনেকুৱা হ'ল এক্সাম বুলি, সকলোৱে জানিবলৈ মন যায় ন। কিছুমানে মই এক্সাম দিছিলোঁ বুলি গম পায়, সেইবাবে মই ভিডিঅ'টো বনাই দিছোঁ। মোৰ এক্সামটো বেয়া হ'ল। ৰিজাল্টটো মই আজিও চোৱা নাই বাৰু, বেয়া হ'ল বুলি গম পালোঁ, সেইকাৰণে চোৱা নাই। ভাইটিয়ে চাইছিলে, কাৰণ ভাইটিৰ পাছপৰ্টটো ভাইটিৰ মোবাইলৰ পাছপৰ্ট দিয়া আছিলে, সেইকাৰণে ভাইটিয়ে চাই দিলে। মই আজিলৈকে দেখা নাই মোৰ ৰিজাল্টখন। এডমিটখন এতিয়া আছে বাৰু মোৰ লগত, এইখন এডমিট। দুটা দিছিলোঁ, 8 পাছ আৰু 10 পাছৰ দিছিলোঁ। দুটাতে কোৱালিফাই নহ'লোঁ আৰু কি ক'ব, কপালত যি লিখা আছিলে তাকে হ'ল আৰু। তাত আৰু দুখ কৰিও লাভ নাই বাৰু, সেইকাৰণে দুখ চুখ এতিয়া কৰিবলৈ বাদ দিছোঁ আৰু। যি কি নহওক, বেয়া হ'ল আৰু, তাকে মনটো বেয়া কৰি লাভ নাই। সেই গতিকে আৰু সিমান মনটো বেয়া কৰিও থকা নাই। যি কি নহওক, তাৰ পৰা কিবা এটা যে শিকিলোঁ, সেইটোৱে বহুত আৰু এক্সপিৰিয়েঞ্চ এটা থাকিব। পাছত যে চাব পাৰিম, মই ক'ব পাৰিম কাৰোবাক ময়ো এক্সামটো দিছিলোঁ বুলি। পাছটো বাৰু নকৰিলোঁ, একো নাই বাৰু, আকৌ ট্ৰাই কৰি চাম পাছত কি হয়। দিনটো মাথা বহি গৈছে, তাকে আৰু সেয়াই কওঁ বুলি আহিছোঁ আৰু। ভাল বেয়া সকলোৰে জীৱনত থাকে আৰু, মোৰ কপালখনত নাছিলে, সেইবাবে মই নেপালোঁ আৰু ভালকৈ পঢ়াও নাছিলোঁ, সেইকাৰণে কোৱালিফাই নহ'লোঁ, আৰু কিছুমান নোৱাৰিলোঁ ভালকৈ। এইখিনিয়ে আৰু, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ আৰু কথাখিনিও কৈ দিলোঁ, কি এই মনত কিবা এটা লাগি থাকে ন, সেইকাৰণে মনটো ভাল লাগক বুলি আপোনালোকক কথাটো কৈ দিলোঁ। আৰু পাছতো এইটো ভিডিঅ' মই চাব পাৰিম যে, ময়ো এনেকুৱা এটা এক্সাম দিছিলোঁ আজি 10-20 বছৰমানৰ আগত। তেতিয়া ভিডিঅ' চালে গম পাম যে ময়ো কিবা এটা দিছিলোঁ বুলি, কিবা আৰু মোৰ নিজৰ এতিয়া এক্সামটো দি মোৰো কিবা এটা লাভ হৈছে বুলি কৈছোঁ আৰু, কিছুমান নজনা কথাও গম পালোঁ আৰু তেনেকুৱা এক্সাম দিলে কেনেকুৱা লাগে, সেয়া এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু সেয়াই আৰু। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া মই অকণমান পথাৰলৈ যাওঁ বুলি ভাবিছোঁ, আৰু পথাৰলৈ কি কাতি বিহুতো যোৱা নহ'লেই, সেয়ে আজি অকণমান গৈ আহোঁগৈ বুলি ভাবিছোঁ। পথাৰনো কেনেকুৱা হৈছে, গধূলি হ'বলৈ হ'ল আৰু, চাই আহোঁগৈচোন ধানখিনি কেনেকুৱা হৈছে। ব'লক তেতিয়াহ'লে আপোনালোকেও আমাৰ পথাৰখন অকণমান চাব। তাৰ আগতে, পথাৰলৈ যোৱাৰ আগতে মই কাতি বিহুত কৰা ভিডিঅ' অকণমান আছে, আপোনালোকে তাকে চাই লওক। তাৰপিছতে পথাৰলৈ যোৱা ভিডিঅ'টো দিম বাৰু আপোনালোকক। এইফালে আমাৰ এখেতে তুলসী পুলি ৰুই আছে, এইফালে ইমান ধুনীয়াকৈ ৰুই আছে, চাওকচোন। এতিয়া ইয়াত থৈ দিলে, এতিয়া এডোখৰ মুচিব লাগিব, পানী অকণমান ছটিয়াই দিছে তুলসী পুলিত, সেইডোখৰ মই মুচি দিছোঁ আৰু তলডোখৰ মুচি হৈ গ'ল এতিয়া, আৰু অকণমান চেয়াৰ হৈ গ'ল এতিয়া মুচি। এই দীপত লাগি বুলি ইয়াত চাকি জ্বলাব এতিয়া ন।
আজি দেউতাই চাকি জ্বলাব ন এতিয়া ব'লা দেউতা কি কৈছে চাওঁগে চব এটা চাওঁ ব'লা দেউতাৰ ওচৰলৈ যাওঁ এতিয়া দেউতাই চাকি ঠিক কৰিছে চাকি দিবলৈ ন তুমি জ্বলাবা নাই আপোনাক চাই দিয়া কি কৰিব লৈছা জানি জানি আকৌ সুধিছে বুলি ভাবিছে পায় তামোল খাই আছে যে সেইকাৰণে বেছিকৈ সুধি নাথাকোঁ আৰু চাওঁতে গধূলিয়ে হৈ গ'ল এতিয়া চাকি দিবলৈ ঠিক কৰিছে আৰু এখেতে মই এইকেইডাল কাটি দিছোঁ চাৰিকেইডাল চাকিবোৰ ঠিক কৰা হৈ গ'ল এতিয়া প্ৰথমতে পাকঘৰত বন্তি গছি জ্বলাই লৈছে প্ৰথমতে ভিতৰত জ্বলাব লাগে সেইবোৰ ভিতৰতে জ্বলাই লৈছে তাৰপিছতে এতিয়া বাহিৰত তুলসী তলত জ্বলাব তুলসী তলত জ্বলাই হাত পুৰিব থোৱা হাত পুৰিব দিয়া হৈ যাব আমি সেই তাত লগাই দিম দেই বাৰান্দাত লগাই দিম খুলি দিয়া এইফালে খুলি দিয়া এইটো কোন আহিলেনো ধন্তি আহিলে নেকি ধন্তি হাই কৈ দিয়া ধন্তি হাই কৈ দিয়া ভিতৰত আছে হ'ব ব'লা এতিয়া চাইকেলখন পেলালে এইফালে বেটাইও মম জ্বলাইছে সি মানে জ্বলাব নোৱাৰে ভালকৈ সেইকাৰণে আকৌ এৰি দিছে আৰু এয়া হৈ গ'ল মম লগোৱা বাৰান্দাত এইফালে চচি ইমান ধুনীয়া লাগিছে ন গোটেই বাৰান্দাতে জ্বলাই দিলোঁ তাৰপিছতে এইফালে বাৰান্দাৰ পৰা তুলিছোঁ কলগছ জোপা কিমান ধিমিক ধামাক কৰি আছে ইমান ধুনীয়া লাগিছে ন দেখিবলৈ তাৰপৰা এতিয়া আগফালে যাওঁচোন আগফালৰ পৰা তুলি চাওঁগৈ ৰাস্তাৰ পৰা তাৰমানে এয়া ৰাস্তাৰ পৰা তুলিছোঁ ৰাস্তাৰ পৰা বেছি ধুনীয়া লাগিছে ন চোৱা না আমাৰ এখেতে তুলসীজোপা আৰু অকণমান ষ্টাইল কৰি দিছে আৰু টাবটো কিনাৰে কিনাৰে আৰু দি দিছে তাৰমানে তুলসীজোপা টাবতে ৰুলোঁ কাৰণ আমাৰ গোটেই বাৰীখন বন হৈ আছে সেইবাবে টাবতে ৰুই দিলোঁ আৰু এয়া মই এফালে মম জ্বলাই আছোঁ মানে নুমাই গৈছিলে সেইকাৰণে আকৌ জ্বলাই দিছোঁ
হেল্ল' বন্ধুসকল, এতিয়া বন্তি চন্তি জ্বলাই আহি বহিছোহি আৰু ভিতৰত আপোনালোকে দেখিলে বন্তি জ্বলোৱা। আজি গোটেই দিনটো মানে আজি দিনটো ভিডিঅ' বনোৱা দিম বুলি কৈছিলোঁ আপোনালোকক, কিন্তু দিব নোৱাৰিলোঁ। এতিয়া গধূলিয়ে হ'ল, মানে ইমানে কাম হৈ আছিলে, মানে কাম ইটো সিটো কৰোঁতে সময়ে পোৱা নাছিলোঁ। আৰু মানে কি পথাৰলৈও যাম বুলি ভাবিছিলোঁ, পথাৰলৈও যোৱা নহ'ল। হাজবেণ্ডকে যাবলৈ ক'লোঁ। আৰু মানে বাকী সকলো কাম মানে হাজবেণ্ডে এবাৰ কৰিছে, বন্তি জ্বলোৱা কাম ভিতৰে বাহিৰে তুলসী পুলিও হাজবেণ্ডে লগালে। আপোনালোকে ভাবিছে চাগে হাজবেণ্ডে কিয় কৰি আছে, মই কিয় কৰা নাই। মানে মই জ্বলাব নোৱাৰোঁ, অসুবিধা হৈ আছে, সেইবাবে মানে মই তাৰমানে এবাৰ বন্তি জ্বলোৱা নাই। কৈ দিছোঁ আৰু আপোনাক ক্লাছ কৰিবলৈ কি আছে। আৰু মানে কি ভাবিছোঁ আজি ৰুটি খাওঁ বুলি, মানে আজি কাতি বিহু যিহেতু সেইবাবে ৰুটি খাম বুলি ভাবিছোঁ। ব্ৰইলাৰ মাংস আনিছে, ব্ৰইলাৰ মাংস ৰঙালাও লগত খাম। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকক, বনাওঁগৈ তাৰমানে এতিয়া জল্দি। আৰু মানে গধূলি হৈ গ'ল যিহেতু, এতিয়া বেটাইও শুই থাকিব, মানে বেটাই সোনকালে শুৱে, সেইবাবে মানে বনাই মেলি থওঁ আৰু বেটাক খুৱাই পাই। বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে, কিমানখিনি দেখাব পাৰোঁ, স্কিপ নকৰাকৈ চাব। আৰু এতিয়াতো ভিডিঅ'টো বহুতেই দীঘলে হ'ল চাগে। খাই মেলি লওঁ আৰু বনাই। এইফালে ৰুটি বনাই থকা হৈছে, এইখিনি বেলিলোঁ। এইফালে দেখিছেনে, মোক নিদিয়ে এইটোৱে বেলিবলৈ মানে গিলাচটোহে বিচাৰি পালেহি, বেলনা বিচাৰি নাপালে। ধুনীয়া হৈছে দেই, পাৰিছে দেই একদম গিলাচ লৈ পুৰা। দিয়া হ'ব দিয়া, মই কওঁ দিয়া। তই মাৰিবি। এফালে আইতা আহিলে দেই, এফালে দেউতা কি কৰিছে। এফালে ৰঙালাও ভাজি হৈ গ'ল, তাৰপিছতে এফালে গাহৰি মাংস ভাজি থকা হৈছে, আলু নাই দিয়া, অকল গাহৰি মাংস ভাজি থকা হৈছে। ব্ৰইলাৰ মাংস বুলি কৈছিলোঁ যে, ব্ৰইলাৰ মাংস মানে আজি মঙলবাৰ আমাৰ দেউতা মানে ঢুকাইছিলে, সেইবাবে আজি মায়ে তাৰমানে মাংস নাখায়, সেইকাৰণে ব্ৰইলাৰ মাংসখিনি নাখালোঁ। আৰু গাহৰিও নাখায়, সেইকাৰণে আমিয়ে গাহৰিখিনি খাম বুলি ভাজিলোঁ। আৰু মালে সেই ৰঙালাও ভাজিকণ থৈ দিছোঁ, বাকীখিনি গাহৰি মাংসৰ লগত মিলাই দিলে ৰঙালাওখিনি। বেটা কি কৰিছা? দেখিছেনে, মই উঠি গ'লো, হেৰি আকৌ বহিলে। ৰবাচোন, মই কিবা এটা চাইছোঁ। মায়ে মানে ভিডিঅ' তুলিলে বেয়া পায়, ইয়াৰ পলালে দেখিছে নাই, মানে লাজ কৰে ভিডিঅ' ওলাবলৈ। বেটালে আহি গ'ল, এতিয়া বেটা খাই লোৱা, পৰিবা চাবা। বেটাক খুৱাই মেলি হৈ গ'ল, এতিয়া আমিও খাই লওঁ। আমাকো ৰুটি আনি দিলে, এতিয়া খাই লওঁ আৰু। গতিকে চাই থাকক ভিডিঅ'টো। এফালে মাও বহি আছে কিনাৰত। মাক নেদেখালোঁ আৰু, মায়ে ভিডিঅ'ত সিমান ওলাই থাকিবলৈ বেয়া পায় যে। শুকান ৰুটি, মোৰ যে শুকান ৰুটি খাই বিৰাট ভাল লাগে, সেইকাৰণে শুকানকে বনাবলৈ। আৰু হাজবেণ্ডেও ভাল পায় শুকান ৰুটি খাবলৈ, সেইবাবে বনালে। এয়া মই পথাৰলৈ আহি পাই গ'লোঁ, এয়া পথাৰ। ভিডিঅ'টো ভালকৈ উঠা নাই বাৰু। এইডোখৰ এবাৰ খেতি নকৰিলে, কাৰ হয় জানো, এনেকৈ পেলাই থৈ দিলে। এয়া মই গৈ আছোঁ নৈ কিনাৰে কিনাৰে, পামগৈ আৰু আমাৰ পথাৰখন। এতিয়া আমাৰ পথাৰখন মানে নৈ কিনাৰতে আছে, সেইকাৰণে নৈ কিনাৰে কিনাৰে গৈ আছোঁ। এইবোৰ দেখিছেনে, ইমান ধুনীয়া সেউজীয়া। এইখনে আমাৰ পথাৰখন। ধানবোৰ ভালকৈ ওলোৱা নাই, এইফালে ওলালে বাৰু, মানে দুজাতৰ দিয়া হৈছিলে ধান। এইখিনি এজাতৰ ওলাইছে আৰু এজাতৰ নাই ওলোৱা। নামকেইটা কি আছিলে ন, এটা ৰঞ্জিত আছিলে আৰু এটা কি আছিলে পাহৰি থাকিলোঁ। আগলৈ গৈ চাওঁচোন, আগৰখিনি কেনেকুৱা হৈছে চাওঁগৈ। এফালেও ভালেই হৈছে, কিন্তু ভালকৈ ওলোৱা নাই, সেইডোখৰলৈকে আছে।
ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আৰু ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল কোনেও যাতে বেয়াকৈ নকয় মই এতিয়া ঘৰলৈ যাওঁ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আগৰ পৰা চাই থকা সকলক P.N.A আসাম চেনেলৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব আৰু মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ ভালে থাকক কুশলে থাকক হেপী দিৱালী